নমস্কাৰ অলাসাম ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি লখিমপুৰত হৈ আছে ডগ শ্ব' গতিকে আমি ডগ শ্ব' চাবলৈ যাওঁ বলক আমাৰ লগত ইয়াৰ কিমান হ'ল বয়স মেল নে ফিমেল ইয়াৰ বয়স কিমান হ'ল ইয়াৰ বয়স 2 বছৰ এইটো জাৰ্মান শ্বেফাৰ্ড লং কোট জাৰ্মান শ্বেফাৰ্ড কিন্তু হেয়াৰটো ট্ৰিম কৰা আছে মানে ইয়াৰ পোৱালি চলে আহিছে পলানি বাৰু ভাবা নাই বাচিব তেতিয়া আগফালে ৰ'দটো পেৰালাইজ হৈ গৈছিলে 4 মাহমান মানে এবছৰ মানে ইমিউনিটি ফলৰ বুলি সেইটো পিন্ধাই ৰাখিবলগীয়া হৈছে পেট্ৰল দিলে ন ভৰাই দিলা নে
আপোনালোকে গোটেই ডগ শ্ব'টো চালে মই ভালদৰে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ বা মই ওলাব নোৱাৰিলোঁ যিহেতু মই বিভিন্ন কামত ব্যস্ত থাকিলোঁ মানে কি হ'ল কুকুৰবিলাকৰ পূৰা মেডিচিনৰ পৰা গোটেই ডক্টৰে ভালদৰে চাই দিছে হেল্থ কেয়াৰ লৈছে মানে গোটেই ৰিৱাৰ্মিং কৰিছে নাই ভেকচিন দিছে নাই গোটেইখিনি চাইছে সেইমতে প্ৰাইজো দিয়া হৈছে আপোনালোকে দেখিলেই ভিডিঅ'টোত গোটেই ব্ৰিডখিনি দেখিলে কিমান হেল্ডি কুকুৰবিলাক ইয়াত আনিছে দেখিছে আপোনালোকে কিমান ডাঙৰ ডাঙৰ জাতৰ ব্ৰিডবিলাক আনিছে নেক্সট ভিডিঅ'ত আমি আৰু এনেকুৱা বেলেগ বেলেগ ডিষ্ট্ৰিক্টত যদি ডগ শ্ব' হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আজিলৈ ধন্যবাদ